নমস্কাৰ বন্ধুসকল, আজি মোৰ খাৱনি এয়া আজি এয়া চাওক, এইটো হৈছে অমিতাৰ ফুলে আৰু মাছ, তাৰপিছতে ঢেকীয়া কণী, এটা মচুৰ দালি, এটি তিয়া, নেমু টেঙা, এইখিনি ভাত। গতিকে আজি এইখিনি মই আজি গ্ৰহণ কৰিম, আপোনালোকে চাই থাকিব দেই। এইটো নেমু টেঙা চেপি ল'লোঁ। আজিকালি নেমু টেঙা তেনেকৈ বহুত ৰস কম, আজি ৰসে নাই। নালাগে তেলত মই নাখাওঁ নাখাওঁ। মাছ অমিতাৰ ফুলে মাছে খাৰ বুলি ক'ব লাগিছে। অমিতা ফুলে মাছে খাৰ আঞ্জা, এইটো খাৰ তৰকাৰী হেন। এইটো নদীৰ মাছ আছে ইয়াত। নেমু টেঙা এইটো খাৰ আঞ্জা অমিতা পিলি চিলি যদি চপাই যাব। দালি আছে পইচা চিতাৰ এখন Tungguin dulu. Tungguin dulu. Tungguin dulu. ক'ত নগ'লো মানুহকে থৈ দিয়ে আৰু খাম কথা ক'লো।
কৈছে না শুনাইতো মাছ দিয়া কাৰণে খানা